প্ৰথমতে মই আপোনালোকক দেখো আমাৰ গাঁৱতে যে দুৰ্গা পূজা হৈছিল এইটো পেন্ডেল হয় ইয়াতে বহিব আৰু বহা সিস্টেম আছে আৰু আগফালে দুৰ্গা পূজা য'ত দুৰ্গা পূজা হৈছিল পেন্ডেল সাজিছে একেবাৰে সাধাৰণভাৱে সাজিছে তো এতিয়া আমি গৈ আছো বৰপেটা ৰোডৰ ফালে তো ফ্ৰেন্ডছ মই ৰম্ভা আৰু আপোনালোকে দেখি আছে বিআৰএছ ব্লগছ আৰু মোৰ চেনেললৈ আপোনালোকক বহুত স্বাগতম জনাইছো তো ফ্ৰেন্ডছ এবাৰ মই আপোনালোকক সকলোকে জনাও হ্যাপি দুৰ্গা পূজা আৰু মোৰ তৰফৰ পৰা সকলোলৈ শুভেচ্ছা থাকিল এতিয়া আছো আমি খৈৰাবাৰী চাৰিআলি বৰপেটা ৰোডৰ খৈৰাবাৰী চাৰিআলি জাস্ট ক্ৰছ কৰিলো ফ্ৰেন্ডছ আৰু চাওক ইমানে ভিৰ যাবলৈ অকমান অসুবিধা হৈ আছে তো তথাপিও আমি গৈ আছো আৰু ইয়াতকে বহুত ভিৰ চাব পাৰিব ভিডিওটো তো ফ্ৰেন্ডছ আপোনালোকে প্লিজ গোটেই ভিডিওটো উপভোগ কৰিব আৰু বহুতে মজাৰ ভিডিও আপোনালোকে আজি চাব পাৰিব তো বলক ফ্ৰেন্ডছ ভিডিওটো চাই থাকক Sometimes I have to keep on breathing in. My lungs are filled with too much pain. All the shadows of the past that I'm so leaving, they held me in my sleepless nights, and I'm drowning in the noise like a free fall. Walking along my path for too long, save myself from the visions in my mind. Save myself from what I have to fight. এতিয়া আছো আমি ৰেল লাইনৰ এই পাৰে আৰু হেই পাৰে যাম আৰু তাতেই এটা মন্দিৰ আছে সৰি মন্দিৰ দুটা আছে এটা ৰাইট সাইডত আছে এটা লেফট সাইডত আছে তো ৰাইট সাইডত আছে শিৱ মন্দিৰ আৰু লেফট সাইডতো আছে শিৱ মন্দিৰ আৰু লগতে আছে হনুমান মন্দিৰ আৰু তাৰ লগতে দুৰ্গা পূজা কৰিছে আৰু সেই মন্দিৰতে যাম আমি মা দুৰ্গা দৰ্শন কৰিবলৈ তো আপোনালোকে চাব পাৰিব যিমানখিনি পাৰো মই আপোনালোকক কিন্তু ভিডিও দেখুৱাবলৈ চেষ্টা কৰিয়ে থাকিম চাওক আপোনালোকে সন্মুখতে যেটো পেন্ডেল সাজি থকা দেখা পাইছে অৰেঞ্জ কালাৰৰ আৰু লগতে হোৱাইট কালাৰ আছে এড তো হেইটোৱে হয় দুৰ্গা পূজা য'ত কৰিছে হেইটো পেন্ডেল হয় এতিয়া আমি পেন্ডেলৰ ভিতৰলৈ যাম আৰু মা দুৰ্গাৰ মুখখন দৰ্শন কৰিম ভক্তি শ্ৰদ্ধা কৰি আকৌ ওলাই আহিম আৰু এনেকৈ আপোনালোকে চাব পাৰিব বহুতে ধুনীয়া পেন্ডেল সাজি থকা দুৰ্গা মন্দিৰ তো আপোনালোকে মোৰ লগতে ভিডিওটো চাই থাকিব আৰু বহুতে ধুনীয়া আকৌ এবাৰ কৈছো ভিডিও দেখিবলৈ পাব আৰু চাওক কিমানে ভিৰ চলি আছে বহুতে ভিৰ বৰ্তমান আছো আমি এটা 6 বা 8 ফুট ৰাস্তাত আমি আছো আৰু চাওক আপোনালোকে এইফালে পিলপিলি মাজতে বাইক আৰু আমি পিছফালে বাইকে দি মানে আছো বাইকতে আছো আৰু কেনেকৈ যাম হেইটোৱে ভাবি আছো তো সেই ৰাস্তা দি পুৰা ব্লক হৈ আছিল পুৰা জাম হৈ আছিল আগফালে তো যাব নোৱাৰিলো আৰু আকৌ আমাৰ বাইকখন কিবা নহয় কিবা প্ৰকাৰে ঘূৰাই বেলেগ ৰাস্তাত এতিয়া গৈ আছো আৰু এই ৰাস্তাতে গলে আগফালে কেইটামান মন্দিৰ আছিল ভাবিছো দৰ্শন কৰিম বুলি ইমানে ভিৰ যাব নোৱাৰিলো আৰু এতিয়া আমি আছো মেইন ৰোড বহুতে
ডাঙৰ ৰাস্তা মেইন ৰোডত আছোঁ আৰু চাওক আপোনালোকে ইমানে ভিৰ চলি আছে নো ছ'চিয়েল ডিষ্টেঞ্চ কোনো ছ'চিয়েল ডিষ্টেঞ্চ মানি চলা নাই আৰু চাওক বহুত মানুহৰ মুখতো মাস্কো নাই আৰু এতিয়া আমি আহিছোঁ আৰু এটা মন্দিৰ আৰু চাওক সেই অকমান আগতে যেটো আপোনালোকে ৰাস্তা চালে য'ত ভিৰ চালে বহুত মানুহ একেলগে খোজকাঢ়ি আছিলে সেই ৰাস্তাৰ পৰা অকমান এইটো বেলেগ সাইডত আহিব লাগে আৰু বেলেগ সাইডত আহিলে এই মন্দিৰটো দেখা পাব আৰু চাওক এইটো পেণ্ডেলটো বহুত ভাল লাগিছে সিম্পল হয় তথাপিও বহুতে ভাল লাগিছে আৰু চাওক মাৰ মুখখন দৰ্শন কৰি আৰু বেছি ভাল লাগিছে আৰু ইয়াতে দৰ্শন কৰাৰ পিছত ইয়াতে খিচুৰি প্ৰসাদ দি আছে তো মই কিন্তু খিচুৰি প্ৰসাদ বহুতে ভাল পাওঁ তো এতিয়া অকমান গ্ৰহণ কৰি মই প্ৰসাদ এতিয়া য'ত আছোঁ এইটো বেলেগ প্ৰতিমা হয় আৰু চাওক এই প্ৰতিমাৰ মুখখনো আপোনালোকক দেখুৱাই আছোঁ আৰু এইটো বহুতে সৰু পেণ্ডেল হয় তথাপিও বহুতে ভাল লাগে আৰু সেই মন্দিৰৰ পৰা আহোঁতে বাটতে পাব এটা মন্দিৰ ইয়াতে আছে কালীমা আৰু শিৱ বাবা ৰাইট সাইডটো কালী মন্দিৰ হয় আৰু লেফট সাইডটো শিৱ মন্দিৰ হয় দুটা একেলগতে হয় তো তাৰ পৰা আহিলোঁ আৰু আকৌ মেইন ৰোডত আহিলোঁ মেইন ৰাস্তাত আহিলোঁ আৰু মেইন ৰাস্তাত চাওক এতিয়া পুৰা ভিৰ চলি আছে আৰু বাবুৱে আইচক্ৰীম খাব কৈ আছে তো বাবুক এতিয়া আইচক্ৰীম খুৱাই লওঁ আৰু ময়ো আইচক্ৰীম খাম হাজবেণ্ডো খাব প্ৰথমতে আইচক্ৰীমখিনি খাই লওঁ তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ এতিয়া আমি য'ত আছোঁ বহুতে ডাঙৰ মন্দিৰ হয় আৰু বৰপেটা ৰোডৰ বজাৰৰ মাজত হয় এই মন্দিৰটো আৰু গোবিন্দ মন্দিৰ বুলি নাম শুনিছোঁ আৰু মন্দিৰৰ ভিতৰত কিন্তু বহুত প্ৰতিমা আছে আপোনালোকক গোটেইখিনি দেখুৱাম আৰু আপোনালোকে চাব আৰু বৰপেটা ৰোডৰ কোনোবাই যদি চাই আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন এইটো কি মন্দিৰ আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ চাওক ভিতৰত কিমানে ভিৰ চলি আছে ইয়াতো বহুতে ভিৰ আৰু অহা যোৱা এনেকুৱা ভিৰৰ মাজত অহা যোৱা কৰাটো বহুতে অসুবিধা হয় বিশেষকৈ যাৰ সৰু বাচ্চা আছে সিহঁতৰ কাৰণে বহুতে অসুবিধা আৰু চাওক কিমান ধুনীয়াকৈ পেণ্ডেল সাজিছে এইটো পেণ্ডেল হয় আৰু এয়া চাওক মা দুৰ্গাৰ ইয়াতে ছাইডত বহুত ধুনীয়াকৈ সাজি থৈ দিছে বহুতে ভাল লাগিলে প্ৰতিমাটো চাই আৰু ইয়াতে লিখা আছে চাওক বহুত কিবা কিবি লিখি দিছে আপুনি চিচি কেমেৰা নিৰীক্ষণত আছে সামাজিক দূৰত্ব বজাই ৰাখিব মাস্ক পৰিধান কৰাটো বাধ্যতামূলক এইকেইটা ইয়াতে লিখা আছিলে আৰু আপোনালোকে চাই লওক ইয়াতে কীৰ্তন হয় আৰু চাওক কিমান ধুনীয়াকৈ বনাইছে পকাকৈ বনাইছে কিন্তু পুৰা টাইলছেৰে বনাইছে বহুতে ভাল লাগিলে চাই আৰু এতিয়া মই মন্দিৰৰ ফালে গৈ আছোঁ কি মন্দিৰৰ ভিতৰত কি প্ৰতিমা আছে আপোনালোকে চাব তো এতিয়া গৈ আছোঁ অকণমান ধৈৰ্য ধৰক গাইজ মই আপোনালোকক দেখুৱাই আছোঁ প্ৰথমতে আপোনালোকে পাব এইটো মন্দিৰ আৰু জয় ৰাধে লিখা আছে এইটো গোবিন্দ মন্দিৰ হয় তাৰপিছত নেক্সট এটা মন্দিৰ পাব আৰু ইয়াতে মন্দিৰত মই চাইছোঁ বহুত গৰু আছে পিছফালে গৰু হয়তো পালন পোষণ কৰে ইয়াতে ভালকৈ নাজানো কিন্তু পিছফালে বহুত গৰু দেখা পাইছোঁ মই আৰু এইটো নেক্সট মন্দিৰ হয় আৰু এইটো হয় কালী মন্দিৰ মই আপোনালোকক দেখুৱাইছোঁ আৰু চাওক সন্মুখত এজন পুৰোহিত বহি আছে আৰু এয়া চাওক কালী মন্দিৰ বহুতে মৰম লগা হয় কিন্তু প্ৰতিমাটো বহুতে ভাল লাগিছে আৰু এইটো হয় নেক্সট মন্দিৰ এইটো ইয়াতে চাওক গৰুৰ মূৰ্তি আছে কি ধুনীয়াকৈ মূৰ্তি বনাই থৈ দিছে বহুতে মৰম লগা হয় দেই মইতো সঁচাকৈ বহুতে মৰম লগা বহুতে ভাল লাগিছে এইটো শিৱ মন্দিৰ হয় আৰু চাওক মন্দিৰৰ ভিতৰত শিৱলিংগ আছে আৰু লগতে এটা সাপ বহুতে মৰম লগা টাইপৰ বনাইছে আৰু এইটো সাইডত মানে মন্দিৰৰ দুটা সাইডত দুটা গৰুৰ মূৰ্তি আছে একেবাৰে সেম টাইপৰে বনাইছে আৰু এইটো হল শীতলা মন্দিৰ তেনেহলে এটা মন্দিৰৰ ভিতৰতে কিমান প্ৰতিমা মূৰ্তি আছে আপোনালোকক দেখুৱালোৱে আৰু অকমান আপোনালোকক চাৰিওফালটো দেখুৱাইছোঁ এয়া চাওক এইটো হয় মন্দিৰৰ ভিতৰত এৰিয়া হয় আৰু ইয়াতে হল দুৰ্গা মন্দিৰ ইয়াতে পেণ্ডেল সাজিহে দুৰ্গা পূজা কৰিছে তো
তো এতিয়া আমাৰ ভিতৰৰ কামখিনি হৈ গ'ল ভিতৰৰ যিমানখিনি চাব লগা আছিলে চালোঁ আৰু এতিয়া গৈ আছোঁ বাহিৰৰ ফালে আৰু চাওঁ কি মন্দিৰ কি চাব পাৰোঁ আপোনালোকক দেখুৱাব পাৰোঁ সেইটো চেষ্টাতে আছোঁ আৰু এতিয়া চাওক আগফালে যিটো আপোনালোকে পুৰা কালাৰিং বিল্ডিং চাইছে এইটো চিনেমা হল আছিলে এতিয়া কি এইটো নাজানো ভালকে আৰু এতিয়া বহুতে ভোক লাগিছে এতিয়া আমি আহিছোঁ হোটেলত আৰু চাওক হোটেল কামৰূপ ভাণ্ডাৰ আৰু এইটো লগতে আছে জয় মা কালী হোটেল তো আমি যাম জয় মা কালী হোটেলত তাতে শুনিছোঁ বহুতে মানে টেষ্টি খানা বনাই তো ইয়াতে আহিলোঁ আৰু এতিয়া খাই চাওঁ লাইফৰ ফাৰ্ষ্ট এইটো হোটেলত আহিছোঁ কেতিয়াও অহা নাই হাজবেণ্ডে এই হোটেলত লৈ আহিছে আৰু খালোঁ চিকেন আৰু পোলাও ইমানে টেষ্ট হৈছিলে এতিয়াও মানে কি ক'ম আৰু আপোনালোকক ক'ব ভাষাই নাই ইমানে টেষ্ট হয় গাইজ আৰু এতিয়া চাওক আমি আমাৰ গাঁৱৰ পিছফালে পূব ছাইডত যিটো ৰাস্তা আছে সেই ৰাস্তাৰে আহিলে আপোনালোকে এইটো মন্দিৰ চাব পাৰিব আৰু চাওক কি ধুনীয়াকৈ ছাতি বনাইছে বহুতে ডাঙৰকৈ এটা ছাতি বনাইছে আৰু নিচৰ ছাইডতো কি ধুনীয়াকৈ ছাতিবিলাক সৰু ছাতি আৰু দেখিবলৈ যদি বহুতে মজা লগা এটা বনাইছে পেণ্ডেল আৰু চাওক পেণ্ডেলৰ ভিতৰত এইটো পকা মন্দিৰ হয় পকাকৈ বনোৱা মন্দিৰ হয় আৰু বাহিৰত যিটো বনাইছে ছাতি যিমান ছাতি বনাইছে সেইটো পেণ্ডেলৰ হয় তো এইটো বহুতেই ধুনীয়া লাগিছে আৰু চাবলৈ বহুতে ভাল লগা হৈছে তো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু নিউ ভিজিট কৰা সকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব